প্ৰমোদ বড়োৱে BTCটো বন্ধক থলে অলৰেডি বিক্ৰী কৰিছে। যদি প্ৰমোদ বড়োক এই ট্ৰেক্টৰৰ ছবিত ভোট দিয়ে একে কথা কিন্তু আপোনালোকে এই পদক ফুলতি মানে ভোট দিয়া হ'ব। আৰু যোৱা 1 এপ্ৰিলৰ পৰাই আপোনালোকে নতুনকৈ চিডুৱেল দিব লাগিব এই প্ৰমোদ বড়ো চৰকাৰক, UPPL চৰকাৰক, BJP চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক 375 টাকা ৰাইজ ম্যাদী মাটিৰ হেৰি পট্টাত। ভোট দিলেহে আপোনালোকৰ এই ভীতি, আপোনালোকৰ ঘৰ, আপোনালোকৰ গাঁও, আপোনালোকৰ সমাজ, আপোনালোকৰ ধৰ্ম, আপোনালোকৰ সব বস্তু জীয়াই থাকিব। যদি প্ৰমোদ বড়োক এই ট্ৰেক্টৰৰ ছবিত ভোট দিয়ে একে কথা কিন্তু আপোনালোকে এই পদক ফুলতি মানে ভোট দিয়া হ'ব, হয় নে নহয়? প্ৰমোদ বড়োৱে BTCটো বন্ধক থলে অলৰেডি বিক্ৰী কৰিছে। BTS চুক্তি হোৱাৰ আগতে 40 কোটি লৈছে হেৰি BJP চৰকাৰৰ পৰা। তাৰপিছত এতিয়া কোটি কোটি টকাটো পায় এতিয়া বন্ধকে থলে মানে হেৰি তো কি থাকিব বন্ধক দিলে? আপোনালোকৰ প্ৰায়তো টেক্স ল'ব লাগিব, নালাগে? মাটিৰ টেক্স কিমান হৈছে? মাটিৰ টেক্সটো এতিয়া আপোনালোকে যে এই ম্যাদী মাত্ৰহে মানে ম্যাদী পট্টাৰহে মানে টেক্স দিব পাইছে। তজি মাটিৰ হেৰি খাজনা লোৱা নাই, চিলিং তজি মানে খাজনা লোৱা নাই, একচনীয়া মাটিবিলাকৰ খাজনা লোৱা নাই, চৰকাৰী মাটিবিলাকৰ খাজনা লোৱা নাই। খাজনা লৈছে মাত্ৰ ম্যাদী মাটিৰ, আৰুতো লৈছে হাগ্ৰামাৰ সময়ত মাত্ৰ 6 টাকা চাৰিয়ানা আছিল, এতিয়া 75 টাকাৰ পৰা 95 টাকা 112 টাকালৈকে লৈছে। আৰু যোৱা 1 এপ্ৰিলৰ পৰাই আপোনালোকে নতুনকৈ চিডুৱেল দিব লাগিব এই প্ৰমোদ বড়ো চৰকাৰক, UPPL চৰকাৰক, BJP চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক 375 টাকা ৰাইজ ম্যাদী মাটিৰ হেৰি পট্টাত। চাব আপোনালোক এইবিলাকৰ ক্ষেত্ৰত আপোনালোকে এতিয়া টঙালি বান্ধিব লাগে, আমি ক'বই নালাগে, নিজে নিজে আপোনালোকে 1 নম্বৰতে দিব লাগে। আৰু মই বিশেষ তেনেকৈ দিবলীয়া কৰিব বিচৰা নাই, আপোনালোকে দিলেই হ'ল দেই। কিহৰ কাৰণে? আপোনালোকৰ জাতিৰ স্বাৰ্থত, আপোনালোকৰ ধৰ্মৰ স্বাৰ্থত, আপোনালোকৰ সমাজৰ স্বাৰ্থত যে আমি একেলগে থাকিম, হয়নে নহয়? এইকেইদিন বহুত কিবা কিবি কৰিছে আপোনালোকক, সেনেকৈ ভুৱা এই যে এইটো ডুপ্লিকেট ফৰ্ম, সাৱধান কিন্তু আপোনালোকে ইলেকশ্যন এইটো অৰিজিনেল, এনেকৈ ডুপ্লিকেট ফৰ্ম আপোনালোকক বিলাই দি পেলাই প্ৰলোভন দিছে, বহুত কিবা কিবি দিছে। গছ পুলি ৰোৱা 10,000 পালেনে? অমৃত পুলি মাটি উঠোৱা হেৰি 10,000টো পালেনে? আপোনালোকে লাখ কোটি বাইদেউ আকৌ নতুনকৈ 10,000 পাইছে, ইলেকশ্যনৰ আগতে পাইছে, পাব বুলি কৈছিল, আপোনালোকৰ একাউণ্টত প্ৰত্যেকটা একাউণ্টত সোমাব বুলি কৈছিল, নোসোমায়। আৰু এই যিবিলাক 2 নম্বৰী কাম কৰি আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ তাত গোটেই তথ্য পাতি গৈছে। আপোনালোকে যদি কোনোবা মানে ভুল ক্ৰমে ফৰ্ম সংগ্ৰহ কৰি ফালে কিবা কৰিব বিচাৰে, যোনে দিছিল তেওঁৰ ডাটাও আছে, যোনে লৈছে তেওঁৰ ডাটাও আছে। 10-15-20 দিনৰ মানৰ ইলেকশ্যন যোৱাৰ পিছতো আপোনালোকৰ কেছ আহি যাব পাৰে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পৰা। এতিয়া নিৰ্বাচন বিধি লাগি আছে নে নাই? মডেল কোড অফ কণ্ডাক্ট লাগি আছে। আইনগতভাৱে আপোনালোকে আমি নিৰ্বাচনৰ মানে প্ৰক্ৰিয়া চলি থকা অৱস্থাত কোনো চৰকাৰী অনুষ্ঠানৰ বা চৰকাৰী তেনেকৈ আঁচনিবিলাকৰ একো কাৰ্যসূচী নাথাকে, সেইটো মনত ৰাখিব আপোনালোকে। এইবিলাকক ভুলত নাযাব, মাত্ৰ ভোটটো আপোনালোকে কেতিয়া 7 তাৰিখত মনত ৰাখিব, মঙলবাৰ পৰিব। বাকী নাম্বাৰবিলাকক একো নকৰিব আপোনালোকে 1 নম্বৰত। আৰু এই লাষ্ট নম্বৰটো 1 নম্বৰ বুলি মানে ভাবিব পাৰে আপোনালোকে উল্টাকে, বুটামত সেনেকৈ থাকিলে সিফালৰ পৰাই মানে ভাবিলেও 1 নম্বৰটো সিফালৰ পৰাই হয়, হয়নে নহয়? এইটো মনত ৰাখিব, ভালকৈ চাব। আপোনালোকে যদি নাজানে 1 নম্বৰ 2 নম্বৰ সঁচাকৈ 1 নম্বৰ হয় নে নহয়, 10-12 মান চাব আপোনালোকে, চোৱাৰ পিছতে 1 নম্বৰত টিপি দিব। এইখিনি কথা দেই, সকলোকে মই ধন্যবাদ দিলোঁ, শ্ৰদ্ধা জনালোঁ। আমি একেলগে থাকিম দেই বাইদেউসকল, একো খেলি মেলি নাই। আমাৰ আপোনালোকৰ অন্তৰত আছে, হৃদয়ত আছে, চবৰ লগত আছে, চিন্তা কৰিব নালাগে। ধন্যবাদ।